হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মাটি কঁঠাল কাটি খোৱালে এইবাৰ দুপৰীয়া চাহ খাবলৈ চাওমিন বনাবলৈ কৈছে। এইবাৰ চাওমিন বনাওঁকৈ চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। শেষত চাই জনাব কেনেকুৱা লাগিলে। এইফালে মাটি কঁঠাল খাইছে, কেনেকুৱা লাগিছে? এইবাৰ চাওমিন বনাওঁকৈ চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। শেষত চাই জনাব কেনেকুৱা লাগিলে। এই চাওমিনখিনি পানীত বইল কৰি ল'ম। আজি চাওমিন খাম। সেই উতলা পানী হয়। দুটা পেকেট লৈছোঁ। এয়া বইল কৰি লোৱা চাওমিনখিনি আৰু মিডিয়াম চাইজৰ দুটা পিঁয়াজ কাটি লৈছোঁ আৰু কুন্দুলি সৰু সৰু দুটা লৈছোঁ আৰু ৰঙালাও আগ এটা লৈছোঁ। দাংবডি আৰু গাজৰ দিবলৈ পাৰিলে ভাল, নাই যিহেতু সেইকাৰণে মই এনেকৈ কাটি লৈছোঁ। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজখিনি অলপ দেৰি ভাজি লওঁ। গেছটো কমোৱা নাই, একেবাৰে ৰঙচুৱা কৰি নেপেলাওঁ, অকণমানহে ৰঙচুৱা কৰিছোঁ। এতিয়া এই বইল কৰি লোৱা চাওমিনখিনি দি দিম ইয়াতে। আৰু কাটি লোৱা কুন্দুলি দুটা আৰু এই ৰঙালাও কেইটা কাটি লৈছিলোঁ। গেছটো অকণমান কমাই দিওঁ। হালধি দিছোঁ অকণমান জোখমতে। অকণমান চব্জি মছলা দিছোঁ। মছলাটো অকণমান গোটা গোটা দিছোঁ আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া অকণমান জলকীয়া গুড়ি দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ নি।
আৰু ইয়াত টমেটো চচ, এতিয়া অকণমান জলকীয়া গুড়ি দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ নি। আৰু ইয়াত টমেটো চচ, ইয়াৰ চাওমিন ৰেডি। এতিয়া দেউতাক খাই চাবলৈ দিওঁগৈ কেনেকুৱা লাগে। চাওমিন খাই প্লেট খালী কৰি দিলে। এয়াই আছিল আজিৰ ভিডিঅ'টো। চাওমিন এনেকৈ ঘৰত বনাই খাই বহুত ভাল লাগে। আপোনালোকে এনেকৈ বনাই খাব পাৰে ঘৰত। কৰোণাই যি সন্ত্ৰাস চলাইছে, যিহেতু বাহিৰলৈ যাবই নোৱাৰোঁ, সেইকাৰণে ঘৰতে আনি এনেদৰে বনাই খাইছোঁ। কিবাকিবি খাওঁ লাগিয়ে থাকে যিহেতু, সেইকাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভালেই পাব। শেষত জনাব চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ। আকৌ নেক্সট ভিডিঅ'তে সকলোকে লগ পাম। আজিলৈ আহোঁ, বাই বাই।